নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম চাদৰ। পিতায়ে হাতৰ পৰা আনি দিয়া হেজাৰ পকোৱা সূতা উঘাই পাতি কৰি আইটোত বৈছিল তাঁতত। আই সেওঁতাৰ সেন্দুৰ যেন ৰঙা পাৰি, কেঁচ পচা আচল আৰু দেহত আকাশৰ তৰা বাচি আইটোত পিন্ধোতে পিতায়ে আইলৈ ৰ লাগি চাইছিল, নিশালৈ বৰষুণ নামিছিল। পিতাই আজি আৰু নাই, গুচি গ'ল হ'বলৈ আকাশৰ তৰা। আৰু সিদিনাই ওচৰৰে খুৰী বৰমাহঁতে খুলি পেলালে তোক আইৰ দেহৰ পৰা। তেতিয়াৰে পৰা তই আছগৈ আইৰ পেৰাৰ তলিত, বুকুৰ ভাজে ভাজে সামৰি আই আৰু পিতাইৰে সুখৰ সুৰীয়া দিনবোৰ। আন এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম কিহে বাউলি কৰিছিল ৰাধাকে। কিহে বাউলি কৰিছিল ৰাধাকে, কানাই বাঁহীৰ সুৰে নে কানায়ে? কাৰ বাবে দৌৰিছিল বাউলী ৰাধা, কানাইৰ বাঁহীৰ বাবে নে কানাইৰ বাবে? এৰি থৈ বুকুৰ মঙ, এৰি থৈ বুকুৰ বঙ, এৰি থৈ ঘৰ দুৱাৰ। কানাইটো কানাই, একেটি বাঁহীৰ সুৰেৰে 16 গোপিনীক নচোৱা কানাই। যলৈকে যায় ততে প্ৰেমৰ বৃন্দাবন ৰচা কানাই। দিব পাৰিছিল জানো কানায়ে ৰাধাকে প্ৰেমৰ পূৰ্ণ পিয়লা বাকি? দিব পাৰিছিল জানো কানায়ে ৰাধাকে প্ৰেমৰ প্ৰাপ্য প্ৰতিদান? দিব পাৰিছিল জানো কানায়ে ৰাধাক? নবুজাকৈ থকা নাছিল ৰাধাই, নেদেখাকৈ থকা নাছিল ৰাধাই। মাথো বুজিও নুবুজা হৈছিল, দেখিও নেদেখা। কাৰণ প্ৰেম যে তেনেকুৱাই, অবুজ, অবাধ্য আৰু অন্ধ, তেতিয়াও আৰু এতিয়াও।